2012 চনমানৰ কথা। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ আগে আগে আমি এখন ডায়েৰী বা নোটবুক কিনি আনি সকলোৰে অটোগ্ৰাফ বিচাৰিছিলোঁ। অকল মই বুলি নহয়, আমি সকলোৱে। অটোগ্ৰাফৰ নামত আমি বৰ দীঘলকৈ লিখিছিলোঁ। কিমান কি যে প্ৰতিশ্ৰুতি দিছিলোঁ। কোনোবাই লিখিছিল, "ডোণ্ট ফৰগেট মি", আৰু আন কোনোবাই লিখিছিল, "পাহৰিলে চাবি কিন্তু"। সিহঁতে লিখা সিহঁতৰ সেই অনুভৱবোৰৰ মাজত আজিও বন্ধুত্বৰ বিচাৰি পাওঁ। এইখিনি লিখোঁতে যথেষ্ট সময় লৈছিল। কোনোবাই ষ্টিকাৰ লগাইছিল, কোনোবাই ছবি আঁকিছিল। সিহঁতৰ এই লেখাখিনি আজিও মোৰ বাবে অমূল্য সম্পদ। সেয়ে আজিও সযতনে সাঁচি ৰাখিছোঁ ওচৰত। আৰু কেতিয়াবা মন গ'লেই এনেদৰে পৃষ্ঠাবোৰ লুটিয়াই যাওঁ।